Good morning. স্বাগতম জনাইছো মোৰ দ্বিতীয়টো ব্লগলৈ। ইতিমধ্যে মই মোৰ প্ৰথম ব্লগটো চেনেলত যোৱা পৰখি আপলোড কৰিছো আৰু সঁচাকৈ আপোনালোকে বহুত বেছি ভাল ৰেছপন্স দিছে তাৰ কাৰণে থেংক ইউ বহুত বেছি ধন্যবাদ। আৰু কিছুমান ভুল ৰৈ গৈছে মই পিছত গম পাইছোঁ কি সাউন্ডটো বহুত বেছি কম আহিছিল যিহেতু প্ৰথম মই ভালকৈ জনাও নাছিলোঁ এইবিলাক। যদি চোৱা নাই আপোনালোকে প্লিজ হেডফোন ইউজ কৰি চাব। কিন্তু নেক্সট মই ভুলবিলাক আপোনালোকে ভুলবিলাক দেখুৱাই থাকিব আৰু মই নিশ্চয় সেই ভুলবিলাক ঠিক কৰিবলৈ যত্ন কৰিম। গতিকে আপোনালোকৰ সহায়তো বহুত বেছি প্ৰয়োজন হ'ব। তো বোলক আজিৰ দিনটো আৰম্ভ কৰোঁ। আৰু ৰাতিপুৱা শুই উঠি আচলতে মই সদায় একাপ তুলসী দিয়া চাহ খাওঁ। আৰু ৰাতিপুৱা তুলসী দিয়া চাহটো হাৰ্টৰ কাৰণে বহুত বেছি ভাল। আপোনালোকেও খাব পাৰে যদি খায়। ৰাতিপুৱা শুই উঠি মুখ ধুই চাহ পানী খাই মই ৰুমত আহিলোঁ। ৰুমত আহি মই খুব ধুনীয়া কিতাপ এখন পঢ়ি আছোঁ, প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ প্ৰজ্ঞাৰ সাধনা বুলি। খুব ধুনীয়া কিতাপ, আচলতে মোৰ পঢ়ি বহুত বেছি ভাল লাগিছে। গোটেইখিনি ফোন এটা আহিছে। হেল্ল', ৰাতিপুৱা উঠি মুখ ধুই ৰুমত আহিছোঁ চাহ খাই। তই কি কৰিছ? এতিয়া উঠা নাই? আৰে ঠিকেইতো আছে ন। ক্লাছ কৰিব লাগিব। 11টা বজা নাইতো। 11টা ক'ত? এতিয়া 9টাহে বাজে। 9টা বজাত উঠা নাই। উঠি মুখ ধুলো, চাহ খালো, চাহ বনালো, তাৰপিছত এতিয়া কিতাপ এখন উলিয়াইছো। একদম মোৰ বিকাশ হৈছে। এতিয়া 1.2K হ'ল। একদম পাৰ্টি পুৰা হ'ব। কিন্তু মানে ভুল কিবা কিবি ৰৈ গৈছে আৰু নেক্সট ভাল কৰিব ট্ৰাই কৰিম আৰু। আৰু শুন না, এতিয়া ছেকেণ্ড ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছো আৰু তোৰ মাতটো আহি আছে। মই কৈ আছিলো জানে, তাৰপিছত হঠাৎ তই ফোন কৰিলি আৰু ফোন কৰি এতিয়া তোৰ মাতটো মানে ৰাইজে শুনি আছে। সঁচাকৈ এখন তোৰ মাতটো শুনিব। এইবাৰ মানে ক'ব যে কোন ছোৱালী, তোমাৰ বিষয়ে সুধিব আৰু ৰাইজে। বাই ক্লাছ একদম নেক্সট ভিডিঅ'টো চাব লাগিব। ক্লাছ কৰিবি নহয়? ক্লাছ কৰিম। ঠিক আছে, বাই। সেয়া মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ মেজৰমেট, আমি একেলগে গুৱাহাটীত একেলগে থাকোঁ। সেয়া আৰু ফোন কৰিছিলোঁ। এতিয়া ক্লাছ আছে, ক্লাছ কৰিব লাগে। এইখন কিতাপ পঢ়ি ক্লাছ কৰি গা ধুই মই নেক্সট কি কৰোঁ। আৰু এতিয়া মই গা ধুই আহি খুব কেঁচা আম খাব মন গৈছে। একচুৱেলি মই এজন গা ধুব যোৱাৰ আগতে এজনৰ ষ্টেটাছত একদম মানে আম খাই থকা ষ্টেটাছ দেখিলোঁ। তাৰপিছত বহুত বেছি খাব মন গৈছে আৰু গা ধুই থাকোঁতে মই মাক সুধিছোঁ যে আম আছেনে, আৰু আম থকা বুলি ক'লে। তেওঁ বোলক আম খাওঁ এতিয়া। মা আমখিনি ক'ত আছে? হৈ গ'ল আৰু এতিয়া মই কলপাত ছিঙিব আহিছোঁ। মানে কলপাতত খাই কিবা এটা ভাল লাগে।
আৰু মই সব বস্তু মানে বাৰান্দাত খাই মানে ভিতৰত খোৱাতকৈ বাহিৰত খাই বহুত বেছি ভাল পাওঁ আৰু এয়া খেতিৰ মাজত আহিছোঁ এতিয়া কলপাত চিঙো কলপাতত মা আম খাই জ্বালা আজিৰ ব্লগটো এইখিনি আছিলে বেছি দীঘলীয়া নহয় তথাপিও অকণমান কৰিব চেষ্টা কৰিছোঁ বেছি দীঘলীয়া কৰিব নোৱাৰোঁ যিহেতু মোৰ গাও ইমান এটা ভাল নহয় মই কৈছোঁৱে যোৱাটো ভিডিঅ'ত যে মোৰ কৰোণা পজিটিভ পাইছিলে আৰু বহুত বেছি ৰেষ্টৰ প্ৰয়োজন তথাপিও মনটো ভাল লগাবৰ বাবে এইবিলাক অকণমান কিবা কিবি কৰি আছোঁ প্লিজ আপোনালোকে যেন সহায় কৰে কিন্তু এইখিনিয়ে আছিলে আৰু বহুত বেছি গৰম আজি বহুত বেছি গৰম লাগিছে আৰু এতিয়া মই অকণমান ৰেষ্টটো ল'ব লাগে তো